নমস্কাৰ বন্ধুসকল, আছোঁ সোণাপুৰত মানে জুবিনদাৰ সমাধিস্থলীত আহিছোঁ। এতিয়া ৰাতিপুৱা সময় হৈ গ'ল 5টা বাজিছে, কিন্তু গোটেই জেগাখিনি মানে ইমানেই কুঁৱলী পৰিছে আৰু কুঁৱলীৰ পৰা একো দেখা নাপায়। তথাপিতো ভাবিছোঁ কি যে জুবিনদাৰ সমাধিস্থলীত এটা ধুনীয়াকৈ অকণমান ভিডিঅ' আপোনালোকক দেখাওঁ, সেই বুলিহে মই ভিডিঅ'টো বনাইছোঁ। আৰু প্ৰথমতে সেয়া প্ৰাণৰ শিল্পী জুবিনদাক জুবিনদাৰ ন্যায়ৰ কাৰণে সকলোকে এবাৰ কৰিছোঁ, ন্যায় দিব লাগে। এইফালে চাওক, এয়া জুবিনদাক ন্যায় দিয়ক। এতিয়া অকণমান ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰলৈ সোমাই আহি পেলাই এটা মোৰ বিৰাট ভাল লগা বস্তু দেখিছোঁ। এইফালে জুবিনদা আছে আৰু এইফালে হৈ গ'ল আই লাভ জুবিন। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। জাষ্টিক জুবিনদা, এয়া চাওক কিমান ধুনীয়াকৈ লিখা আছে। আৰু এইফালে বহুত মানে মানুহে সমাগম কৰে ডেইলি, হাজাৰ হাজাৰ শ লোক ইয়াত আহে। আৰু এইফালে চাওক চাৰিওফালে গছ পুলি লগাইছে। এয়া হৈ গ'ল চব নাহৰ ইয়াত লিখিছে জুবিনদা তোমালৈ মৰমেৰে। আৰু এয়া চব নাহৰৰ পুলি। এতিয়া মই গৈ আছোঁ ভিতৰলৈ। আৰু এইফালে আমাৰ বাইদেউ গাড়ী ইয়াতে পাৰ্কিং কৰিছোঁ। চাই থাকিব আপোনালোকে, মই দেখাই আছোঁ সকলোবোৰ। এয়া এতিয়া সমাধিস্থলীৰ পৰা গৈ এয়া মন্দিৰ হ'লগৈ। চাওক আপোনালোকক মই দেখাই দিছোঁ। যিসকলতো আহিছে তেওঁলোকে দেখিছে, আৰু যিসকল অহা নাই তেওঁলোককো মই দেখাই দিছোঁ। ময়ো অহা নাছিলোঁ, মই আজি আহিছোঁ আৰু দেখাই দিছোঁ আপোনালোকক। চাওক, এয়া সমাধিস্থলীৰ পৰা এয়া মন্দিৰ হ'লগৈ। কোনেও মানে কাহানিও নভবা এটা চাওক, এনেকুৱা জেগাত মন্দিৰ হৈ গৈছে। কি ধুনীয়া সুন্দৰ পৰিৱেশ। ৰাতিপুৱা ইয়াত আহিলেই আপোনালোকৰ মন শুদ্ধ হ'ব, মন ভাল লাগিব, পবিত্ৰ অনুভৱ কৰিব মনত। এটা ভাল আশা লৈ আপোনালোকো ইয়াত আহিব পাৰিব। এয়া চাওক, আৰু ইয়াত আছে জুবিনদাৰ সকলোবোৰ বস্তু। চাওক, এয়া চব সংৰক্ষণ কৰা হৈছে, কি ধুনীয়াকৈ ৰাখিছে, মানে দেখিলে আপোনালোকৰ মনটো ভাল লাগি যাব। চাওক, যিসকলে মানে ইয়াত এবাৰ আহে সঁচাকৈ তেওঁলোকে এবাৰ কান্দি যায়। ইমান মানে কি ক'ব, মানে বুজাব একো ভাষা নোৱাৰা হৈ যায়। এয়া চব ৰৈ ৰৈ বিনালে মন যায়। কান্দিছা নেকি? কেনেকুৱা লাগিছে ইয়াত আহি? এই পাৰটো চোৱা।
এতিয়া জুবিন দাৰ কাৰণে চাকি বন্তি ল'লোঁ, এইফালে ধূপ লৈছোঁ। আৰু জুবিন দাই যিহেতু চাহ তাহ খাই ভাল পায়, ভাবিলোঁ চাদা টেমা এটা, আৰু ইয়াত একোৱেই নাই দিবলৈ, চাদা টেমাত অলপ চাদা ভৰাই দিছোঁ। আৰু এইফালে আমি নিজে ঘৰত লিখি আনিছিলোঁ, চাওঁ জুবিন দাৰ ন্যায়ৰ কাৰণে। চাওঁ দেখাই দিয়ে এখন, জাষ্টিক ফৰ জুবিন দা মায়াবিনী লিখিছিলোঁ, জয় জুবিন দা। এইখনেই দি দিম লাষ্ট। এইখন আমি ঘৰৰ পৰা নিজে লিখি আনিছিলোঁ, আৰু এইখনো জিলিকি থাকক। হাজাৰ হাজাৰ গামোচা আছে, তাৰ মাজত আমাৰখনো জিলিকি থাকক।